মই ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া ভিনচেণ্ট চৈলেমথাং ৱাইফাই আজি এই আমাৰ সংবাদমেলত উপস্থিত সকলো আমাৰ মিডিয়া বন্ধুসকলক মই নমস্কাৰ জনাইছোঁ। আজি আমাৰ এই সংবাদমেলৰ যোনটো আমাৰ টপিক হ'ল সেইটো আপোনালোকক আগতে আমি অৱগত কৰি দিয়া হৈছে। আমাৰ ওদালগুৰি জিলাত গৰু চুৰৰ বহুতকেইটা অভিযোগ কমপ্লেইন আহিছিলে। সেইটো কাৰণে আমাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ছাৰৰ নেতৃত্বত আমাৰ ওদালগুৰি জিলাৰ সকলো থানাৰ আমি বিশেষ এটা টীম আমি ফৰ্ম কৰিছিলোঁ আৰু এই টীমটোৱে আমি বহুতকেইটা পদক্ষেপ লৈছিলোঁ। এই গৰু চুৰ সেইকেইটা যিহেতু আমাৰ ডিষ্ট্ৰিক্টত নিয়ন্ত্ৰণ আৰু বন্ধ হয়, সেইটো কাৰণে আমি বহুতকেইটা পদক্ষেপ লৈছোঁ। সেইটোতে আমি সফলতা বহুতকেইটা পাইছোঁ। আমি 23খন গৰু উদ্ধাৰ কৰিব সক্ষম হৈছোঁ আৰু 6জন মানুহক আমি এৰেষ্ট কৰি সিহঁতক আমি ফৰৱাৰ্ড কৰিছোঁ আৰু 3খন গাড়ী যোনকেইটা গৰু চুৰত ব্যৱহাৰ হৈছিল সেইকেইটা গাড়ী আমি ডিটেইন কৰি আমি থানাৰ জিম্মাত লৈছোঁ। এই 3খন গাড়ী হ'ল আমাৰ বগা ৰঙৰ বেলনা গাড়ী নম্বৰ AS12AA7393, টাটা পাঞ্চ গাড়ী নম্বৰ AS04AP4016, টাটা জাইলো AS01AK3159। এই 3খন গাড়ী আমি যোনকেইটা গাড়ী গৰু চুৰত ইউজ হৈ আছিলে সেইকেইটা আমি ডিটেইন কৰি থানাত ৰাখিছোঁ আৰু 6জন মানুহক আমি ফৰৱাৰ্ড কৰিছোঁ কোৰ্টত। সিহঁতৰ নাম হ'ল মংলু ধাৰা গৰিয়াজাৰ পানেৰীৰ পৰা, অজয় মুণ্ডা LIS মিথু তেওঁ গৰিয়াজাৰৰে হয়, বাহাদুৰ মুণ্ডা ভাংৰা গৰিয়াজাৰ, মুজিবুৰ ৰহমান চিকন মাটিৰ পৰা, কিতাপ আলী শিৱাপুৰ গাঁও ওদালগুৰি PSৰ আণ্ডাৰত, চামৰ আলী মহানপুৰ গাঁও ওদালগুৰি টাউনৰ আণ্ডাৰত। চ' সিহঁতক আমি কোৰ্টত ফৰৱাৰ্ড কৰি দিয়া হৈছে আৰু যিমানকেইটা গৰু আমি উদ্ধাৰ কৰিছোঁ এই গৰুকেইটাক আমি গাঁওচলাত কোৰ্টৰ অৰ্ডাৰ মতে আমি জিম্মাত দিছোঁ। গাঁওচলাত আছে। আপোনালোকৰ যদি গৰু চুৰ হৈছিল আপোনালোকে গাঁওচলাত গৈ আপোনালোকে চিনাক্ত কৰি কোৰ্টৰ অৰ্ডাৰ মতে আপোনালোকে গৰু নিজৰ জিম্মাত পাব। গৰু 9খন গৰু ৰাম জানকী বাপুজী আশ্ৰম চুপ্লাই যোনটো আছে তাতে আপোনালোকে গ'লে গৰু পাব কেইখন, আৰু বাকীকেইটা হনুমান গাঁওচলা ওদালগুৰি টাউনত যোনকেইটা আছে আপোনালোকে তাতে গৈ চিনাক্ত কৰি নিজৰ গৰুখন আপোনালোকে উদ্ধাৰ কৰিব পাৰিব। চ' আৰু ভৱিষ্যতো আমি ওদালগুৰি ডিষ্ট্ৰিক্ট পুলিচে এই ধৰণৰ অভিযান আমি চলাই থাকিম। ধন্যবাদ। জাইলো তাৰপিছত আপোনাৰ বেলেনো বা পাঁচখন যে লৈ গৈছে হয় গাড়ীতে তেওঁলোকে তাতে নিয়ে নে কেনেকৈ? হয়, আমি যোনটো ইণ্টাৰগ্ৰেশ্যন কৰিলোঁ যিমান কেইটা কৰিছোঁ সিহঁতে কৈছে যে সিহঁতে এটা গ্ৰুপত আহে আৰু সিহঁতে স্কিলফুল মানুহ, বহুত স্কিলফুল মানুহ হয় আৰু সিহঁতে মানে গৰুটো টানি পেলাই গাড়ীৰ ডিক্কিত সিহঁতে ভৰাই লৈ যায় আৰু ৰাতি আন্ধাৰত যিহেতু এইবোৰ প্ৰাইভেট গাড়ী চ' মানুহে সেইকেইটাক ডাউট নকৰে যে এইবোৰ চুৰ হ'ব পাৰিব বুলি, কিন্তু সিহঁতে সেই ছিষ্টেমটো এই মডাছ অপাৰেণ্ডিটোৱে সিহঁতে ফ'ল' কৰে যিহেতু মানুহে সিহঁতক ডাউট নকৰে যে সিহঁতে চুৰ বুলি। চ' আমি আমাৰ গোটেইকেইটা নাকা চেকিং পাৰ্টি পেট্ৰলিং পাৰ্টি ৰাতিত যোনকেইটা আছে আমি চবকে আমি অৰ্ডাৰ কৰিছোঁ যে সিহঁতে যিকোনো ধৰণৰ গাড়ী প্ৰাইভেট হওক কমাৰ্চিয়েল হওক ৰাতি যোনটো ছাছপিচিয়াছ আৱাৰ্ছ ৰাতি 10 to ৰাতিপুৱা 5 লয় সেইকেইটা গাড়ীকেইটা ৰখাই চেক কৰিবলৈ আমি চবকে আমাৰ মাননীয় SSP ছাৰে ডাইৰেকশ্যন দিছে। প্ৰথম পদক্ষেপ হয় ভিজিবল পুলিচিং। যিহেতু আপোনালোকে চাব পাৰে যে চুৰকেইটা প্ৰায় ডিষ্ট্ৰিক্টৰ বাহিৰৰ পৰা আহি ডিষ্ট্ৰিক্টত চুৰ কৰি আকৌ গুচি যায়। চ' ডিষ্ট্ৰিক্টত যিমানকেইটা আমাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰিং আছে তাতে ভিজিবল পুলিচিং, ষ্টেটিক নাকা চেকিং, পেট্ৰলিং বঢ়োৱা হৈছে আৰু আমাৰ যোনকেইটা গাঁও আৰক্ষী বাহন BDP সিহঁতৰ লগত আমি এটা স্পেচিয়েল মিটিং পাতি প্ৰত্যেকটো গাঁৱত BDPসকলক আমি পহৰা দিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু এটা হোৱাটছএপ গ্ৰুপ ফৰ্ম কৰা হৈছে য'ত নেকি VDPকেইটাই নিজৰ পহৰা দিয়া ফটোজবোৰ আপলোড কৰে বা যিকোনো ছাছপিচিয়াছ গাড়ী সিহঁতে ছাপ'জ VDP এজন তেওঁলোকে মানে ড্ৰেছত নাথাকে, চ' সিহঁতে গাড়ী দেখা পালেই সিহঁতে ৰখাবলৈ অলপ
টান পায় কজ মানুহে মানে সিহঁতে ভাবে অলপ ছিকিউৰিটি কনচাৰ্ণটো থাকে চ' এটলিষ্ট যিকোনো গাড়ী ছাছপিচিয়াছ গাড়ী যদি সিহঁতে দেখা পায় সেই গাড়ীকেইটা ফটো মাৰি সিহঁতে গ্ৰুপটোত আপলোড দিয়ে তেতিয়া এটলিষ্ট আমি এই গাড়ীৰ মালিক কোন আছিল ডিটেইলছকেইটা আমি সিহঁতক দিব পাৰোঁ চ' সেইটো মতে এটা প্ৰিভেঞ্চিভ ষ্টেপ লোৱা হৈছে এই গৰুবিলাক ছাৰ ইহঁতে যে আনে বহুতো চুৰ কৰিছে কাৰণ ইহঁতৰ নেটৱৰ্কটো বহুত ডাঙৰ কি দেখিলোঁ চিকাম মাটিৰ পৰা গৰীয়া যায় গতিকে বৃহৎ এলেকা গতিকে ইয়াত আচলতে আৰু কোনোবা জড়িত আছে নেকি বা ইহঁতে গৰুবিলাক ক'ত ছাপ্লাই দিয়ে বা ক'ত বিক্ৰী কৰে ইয়াতে ছজনৰ বাহিৰেও বহুত এটা গেং ইয়াতে ইনভলভ হৈ আছে আৰু কেইবাটা মানুহৰ নামো আছে য'ত নেকি আমি সিহঁতক আমি আটক কৰিবলৈ আমি চেষ্টা কৰি আছোঁ কিন্তু যিহেতু এতিয়া মই সিহঁতৰ নামটো দিব নোৱাৰিম প্ৰেছ কনফাৰেঞ্চত যিহেতু তদন্ত চলি আছে কিন্তু সিহঁতকো আমি আটক কৰিব চেষ্টা চলাই আছোঁ সেইটো প্ৰায় আমি য'ত উদ্ধাৰ কৰিছোঁ প্ৰায় চোৰৰ ঘৰৰ পৰা আমি উদ্ধাৰ কৰিছোঁ সেইটো মই ডাইৰেক্টকৈ উইদাউট ফেক্টছ ডাইৰেক্টকৈ আপোনালোকক মই নিজৰ অপিনিয়নটো দিবলৈ নোৱাৰিম কিন্তু সেইটো য'ত নেকি চোৰকেইটা মানে য'ত চোৰকেইটা বেছি আমি এৰেষ্ট কৰিছোঁ তাতে আমাৰ পুলিচৰ যোনটো ভিজিবিলিটি পেট্ৰলিং বা নাকা চেকিং সেইটো আমাৰ ৰখা হৈছে আৰু আমাৰ যেনেকুৱা আপোনাৰ যেনেকৈ পুলিচৰ নিজৰ স্পেচিয়েল ব্ৰাঞ্চ আছে যোনটো আমাৰ ইণ্টেলিজেঞ্চ কালেকশ্যন আছে DSB ব্ৰাঞ্চ তাহাঁতেই নিজৰ কাম কৰি আছে কিবা যদি চিণ্ডিকেট চলি আছে আমি সেইটোকো আমি চিণ্ডিকেটটো ভংগ কৰিবলৈ আমি পদক্ষেপ ল'ম